নমস্কাৰ প্ৰিয় দৰ্শক, দীপালীৰ ৰান্ধনীশাললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। প্ৰিয় দৰ্শক, আজি মই আপোনালোকলৈ লৈ আহিছোঁ তিল দি ৰন্ধা গাহৰি মাংসৰ এটা খুবেই টেষ্টি ৰেচিপি। টেষ্টি হোৱাৰ লগতে এই ৰেচিপি অতি সহজতে আৰু অতি সোনকালে প্ৰেছাৰ কুকাৰতে বনাব পৰা হয়। গতিকে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে ৰেচিপিটো শেষলৈকে চাই যাব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু লৰালৰিকৈ টেষ্টি মাংস বনাবলগীয়া হ'লে এই ৰেচিপি আপোনালোকৰ খুবেই কামত আহিব। তেনেহ'লে আহকচোন এতিয়া ৰেচিপিটোৰ মাজলৈকে যাওঁ। ৰেচিপিটোৰ বাবে এয়া মই লৈ লৈছোঁ তিল আৰু গাহৰি মাংস। গাহৰি মাংসখিনি মই অলপ তেল থকা লৈছোঁ। ইয়াৰ বাবে প্ৰথমতে এতিয়া আমি শুকান কেৰাহীত তিলখিনি অলপ ভাজি ল'ম। তিলখিনি মই আগতীয়াকৈ চাফা কৰি ধুই শুকুৱাই থৈছিলোঁ। আপোনালোকেও তিলখিনি চাফা কৰি ল'ব, নহ'লে তিলত শিলগুটি বালি এইবোৰ থাকে, তেতিয়া আৰু খোৱাৰ উপযোগী নহ'ব। তিলখিনি বহুত বেছি এটা সময় ভাজিব নালাগে। তিলৰ ভজা গোন্ধটো ওলালে আৰু দুই এটা যেতিয়া ফুটিবলৈ ধৰিব তেতিয়াই তিলখিনি নমাই দিব লাগিব। তিলখিনি ভাজোঁতে দেৰি গ'লে খাবলৈ তিতা হৈ যায়, সেই কথাও মন কৰিব। এতিয়া মোৰ তিলখিনি ভজা হৈ গৈছে। এতিয়া এইখিনি কেৰাহীৰ পৰা নমাই অলপ ঠাণ্ডা হ'বলৈ দিম। তাৰপিছতে মিক্সিত গুড়ি কৰি ল'ম। মিক্সিত গুড়ি নকৰিলেও আপোনালোকে খুন্দনা বা পটাটো গুড়ি কৰি ল'ব পাৰে। তিল ভজা কেৰাহীখন নমাই এতিয়া গেছত কুকাৰটো পাতি দিছোঁ। কুকাৰটো গৰম হ'বলৈ দি ইয়াত অকণমান মিঠাতেল দিম। মিঠাতেল ডাঙৰ চামুচেৰে এয়া এচামুচমান হ'ব। তেলখিনি এতিয়া গৰম হ'বলৈ দিব লাগিব। তেলখিনি গৰম হৈছে। এতিয়া কাটি থোৱা পিঁয়াজখিনি ইয়াত দি দিম। পিঁয়াজ মই ডাঙৰ তিনিটা কাটি দিছোঁ। মাংস আছে আধা কেজি। আপোনালোকে পিঁয়াজ ইয়াতকৈ কম বা বেছিও কৰিব পাৰে। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে এনেদৰে লৰাই ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভাজি একেবাৰে ৰঙা কৰি নেপেলাওঁ। অকণ ৰঙা হৈ এনেকুৱা আধা ভজা হৈ থাকোঁতে ইয়াতে এতিয়া দিম মাংসখিনি। মাংসখিনি দি ভালদৰে এনেকৈ লৰাই দিব লাগিব। 1 মিনিটমান সময় এনেদৰে লৰাই দিলোঁ। তাৰপাছতে এতিয়া ইয়াত দি দিম জোখমতে নিমখ, জোখমতে হালধিও দি দিম। আকৌ এবাৰ লৰাই দিছোঁ ধুনীয়াকৈ। জুইটো একেবাৰে কমাই ৰাখিব লাগিব, যিহেতু এতিয়াও মাংসৰ পৰা তেলটো ওলোৱা নাই আৰু মিঠাতেলো কমকৈ দিয়া হৈছে। এতিয়া ইয়াতে দিছোঁ এয়া নহৰু আদাৰ পেষ্ট 2 চামুচ দিলোঁ আৰু লগতে দিছোঁ এয়া 2টা জলকীয়া থেতেলিয়াই লোৱা। খুন্দনাত খুন্দি লৈছোঁ সেইকেইটা। আপোনালোকে যদি জ্বলা বেছি খায় তেতিয়াহ'লে ইয়াত আৰু জলকীয়া দি ল'ব পাৰিব। আকৌ আটাইখিনি ধুনীয়াকৈ এনেদৰে মিলাই দিছোঁ। 1 মিনিটৰ কাৰণে এইখিনি লৰাই লৈছোঁ। তাৰপাছতে ইয়াত এটা বিলাহী কাটি দি দিছোঁ। বিলাহীটো ডাঙৰ আছিল, গতিকে মই এটা বিলাহীও দিছোঁ, লগতে 2টা জলকীয়াও দিছোঁ। আকৌ এবাৰ আটাইখিনি মিলাই দিছোঁ ভালকৈ। আটাইখিনি মিলাই দিয়া হৈ গ'ল। এতিয়া ইয়াতে দিব লাগিব তিলখিনি, যিখিনি মই মিক্সিত খুন্দি ল'লোঁ। এতিয়া তিলখিনি জোখমতে দিব লাগিব। মই তিল দিলোঁ ডাঙৰ চামুচেৰে 5 চামুচ। আপোনালোকে তাতকৈ কমকৈও দিব পাৰে। তিল যিহেতু স্বাস্থ্যৰ কাৰণে খুবেই ভাল, সেইকাৰণে মই অকণমান বেছিকৈয়ে দি দিছোঁ। তিল দিলে মাংসখিনি ক'লা হৈ যাব। কোনোবাই যদি বেছি ক'লা হ'লে বেয়া পায় তেতিয়াহ'লে কমকৈও দি ল'ব পাৰে। আৰু কোনোবাই যদি তিল একেবাৰে নাখায় তেতিয়াহ'লে তিল নিদিয়াকৈও এনেদৰে মাংসখিনি বনাব পাৰে, তেতিয়াও খাবলৈ বহুতেই ভাল হয়। তিল দিয়াৰ পিছত ভালকৈ এবাৰ লৰাই লৈ এনেকৈ কুকাৰটোত ঢাকনি মাৰি দিছোঁ, পানী নাই দিয়া। কুকাৰটোত 3টা চিটি আহিবলৈ দিব লাগিব আৰু তাৰপিছত কুকাৰটো গেছ অফ কৰি ভাপ ৰিলিজ হ'বলৈ দিব লাগিব। আৰু আপোনালোকৰ মাংসখিনিত যদি তেল কম আৰু মাংস বেছি থাকে তেতিয়াহ'লে আধা কাপমান পানী দিব লাগিব। মোৰ মাংসখিনিত তেলেই বেছি আছিল, গতিকে মই পানী নাই দিয়া। মাংসৰ পৰা তেল ওলাবই। কুকাৰে চিটি মাৰিলে এতিয়া মাংস হৈয়ে যাব। মোৰ চেনেলত অহা নতুন দৰ্শকসকলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। লগতে ওচৰতে থকা বেল আইকনটো ক্লিক কৰি যাব, যাতে এনেধৰণৰ সুন্দৰ ৰেচিপিবোৰ মই আগবঢ়ালে আপোনালোকে অতি সোনকালে তাৰ ন'টিফিকেশ্যনটো পায়। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। আজিলৈ এনেদৰে আপোনালোকৰ আগত পৰিৱেশন কৰি দেখুৱালোঁ।
ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে লাইক এটা কৰি দিব। ভিডিঅ'টোত শেষলৈকে মোৰ লগত থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ তেতিয়াহ'লে। আকৌ এটি সুন্দৰ নতুন ৰেচিপিৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ নমস্কাৰ।